টেকনিক্যাল পৰিবেশ লৈ আপোনাক স্বাগতম জনাইছোঁ। কালিয়ে মোৰ চেনেলটোৰ নাম চেঞ্জ কৰি লৈছোঁ, কিয়নো বহুতো কমেণ্ট আহিছিল যে আপোনাৰ চেনেলৰ নাম চেঞ্জ কৰিব লাগে। সেইকাৰণে মই মোৰ চেনেলটোৰ নাম চেঞ্জ কৰি লৈছোঁ। মোৰ ওচৰত এইটো আছে, চেকটো আছে, ষ্টেট বেংক অফ ইণ্ডিয়া। ষ্টেট বেংক অফ ইণ্ডিয়াৰ চেক আছে। এইটো কেনেকৈ ফিল আপ কৰিব, স্পেচিয়েলি এইটো মই বনাব বিচৰা নাছিলোঁ, কিন্তু বহুতো নতুন কাষ্টমাৰ, বেংকৰ যিবিলাক নতুন কাষ্টমাৰ হয় সেই কাষ্টমাৰবিলাকৰ প্ৰব্লেম হৈ থাকে মই চাইছোঁ। সেইকাৰণে আজি এইটোৰ বিষয়ে মই বিতংভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আপুনি যদি জানে তেনেহ'লে ভিডিঅ'টো দেখিব নালাগে, আপোনাৰ টাইম ৱেষ্ট হ'ব পাৰে। মোৰ ওচৰত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা মাল্টিচিটি চেক আছে। এইটো চেকটো এইটো হয়। মাল্টিচিটি চেকটো কি হ'ল, মানে মাল্টিচিটি চেক মই সকলো SBI ব্ৰাঞ্চৰ পৰা তুলিব পাৰিম, ইণ্ডিয়াৰ যিকোনো ব্ৰাঞ্চৰ পৰা। আৰু অৰ্ডিনাৰী চেকটো অকল যিটো ব্ৰাঞ্চত একাউণ্ট খোলা হৈছে সেইটো ব্ৰাঞ্চৰ পৰা তুলিব পাৰিম। এতিয়া চেকটো কেনেকৈ ফিল আপ কৰা হয় সেই বিষয়ে আপোনাক দেখুৱাম। ইয়াতে আপুনি পোনপ্ৰথমে লক্ষ্য কৰিব ভ্যালিড ফৰ 3 মান্থ। এইটো আপুনি যিটো ডেট দিব এই ডেটটো 3 মাহৰ ভিতৰতে তুলিব লাগিব। চেকটো উঠাব লাগিব 3 মাহৰ ভিতৰতে, তেনেহ'লে সি উঠাব পাৰিব যাক আপুনি দিব। ইয়াতে পে লিখা আছে, পে যাক আপুনি পে কৰিব তাৰ নামটো। আৰু যদি আপুনি নিজে উঠায় তেনেহ'লে আপোনাৰ নাম নাম নিলিখি আপুনি সেল্ফ লিখি দিব ইয়াতে। আৰু ইয়াতে ৰুপিজ মই আপোনাক ফিল আপ কৰি দেখুৱাই আছোঁ। ইয়াতে আজিৰ ডেটটো দিম। ইয়াতে আজিৰ ডেটটো দিলোঁ। তাৰপিছত ইয়াতে মই যাক পে কৰিম তাৰ নামটো দিম। ইয়াতে যাক মই পে কৰিম তাৰ নামটো ইয়াতে দিম। আপুনি এই নামটো লক্ষ্য ৰাখিব লাগিব। যদি এওঁ একাউণ্টত লয় তেনেহ'লে আপুনি এওঁৰ একাউণ্টৰ লগত সেম স্পেলিং থাকিব লাগিব। আৰু ইয়াতে আপুনি কিমান টকা দিব এইটো আপুনি আখৰেৰে লিখি দিব লাগিব। মই ধৰি লওক 500 দিম তেখেতক। অনলি বুলি লিখি দিব ইয়াতে 500 অনলিটো এটা ষ্টাইল হয়, তথাপি বেংকৰ ফালৰ পৰা বিচাৰে কেতিয়াবা। আৰু ইয়াতে আপুনি ডিজিটেৰে টকাখিনি লিখি দিব। তাৰপিছত এই চিম্বলটো দিব, কিয়নো এই চিম্বলটো দিলে আপোনাৰ টকাখিনি সিকিউৰ থাকিব। ইয়াত পিছফালে আৰু 0 লগাই দিব নোৱাৰিব। তাৰপিছত আপুনি যদি বিচাৰে চেকটো অকল এওঁৰ একাউণ্টত ট্ৰান্সফাৰ হ'ব তেনেহ'লে আপুনি ইয়াতে লিখি দিব একাউণ্ট পে অনলি, AC পে অনলি লিখি দিব। তাৰপিছত আপোনাৰ হেক কামটো হ'ল ইয়াতে এটা সিগনেচাৰ কৰি দিব। ইয়াতে মই মোৰ সিগনেচাৰটো কৰি দি আছোঁ। সিগনেচাৰ কৰি দিব আৰু সেইফালে এটা সিগনেচাৰ কৰি দিব। তেতিয়াহ'লে আপুনি চেকটো কেছ কৰিব পাৰিব বা একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰিব। হৈ গ'ল, এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন আহি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে আপোনাক ধন্যবাদ।